আজি আহকচোন এটা ঘৰতে থকা বস্তুৰে এটা উপাদেয় ব্যঞ্জন ৰান্ধো বিলাহী সবৰে ঘৰত থাকেই আলু থাকেই আজি মই বিলাহীৰ পুৰ দি এটা বস্তু বনাব খুজিছোঁ বিলাহীটো আপোনালোকে এনেকৈ খালি কৰি ল'ব মই বাকিকেইটা কৰি থৈছোঁ এটা কৰি দেখাইছোঁ লাহে লাহে ভিতৰৰ মাংসখিনি খালি কৰি ল'ব মই সময় লাগিবৰ কাৰণে আগতে কৰি থৈছোঁ ভিডিঅ'টো দীঘলীয়া হৈ যায় নহ'লে এয়া বিলাহী মই এনেকৈ ল'লোঁ এতিয়া আলুখিনি ল'ম আলুত নিমখ পিঁয়াজ কেঁচা জলকীয়া এইটো মই আদাৰ পাউডাৰ দিছোঁ আদাৰ পাউডাৰ এইটো মই ঘৰত কৰা মছলা অলপ দিছোঁ আপোনালোকে ইচ্ছা কৰিলে চীজ দিব পাৰে অলপ চাট মছলা দিছোঁ দি পেলাই ভালকৈ সানি লওঁ ভালকৈ আলুখিনি মিলাই ল'ব বিলাহীকেইটাত মই এতিয়া আলুখিনি পুৰ দি ভৰাম হৈ গ'ল এনেকৈ আটাইকেইটাতে ভৰাই ল'ব হ'ল মই এতিয়া বিলাহীখিনি এনেকৈ পুৰ ভৰাই ৰেডি কৰি ল'লোঁ চাওক এতিয়া অলপ ৰিফাইন অইল দিম এতিয়া মই বিলাহী যে মাজৰখিনি ওলাইছিলে সেইখিনি পেষ্ট কৰি ল'লোঁ এয়া পেষ্ট কৰি লৈছোঁ সেইখিনি পিছত দিম 1200 টেম্পাৰেচাৰত দিছোঁ অকণমান সময় লাগিব গৰম হ'বলৈ গৰম হৈছে এতিয়া মই ইয়াত জিৰা দিছোঁ জিৰা দি এই বিলাহীখিনি মই দি দিম অলপ দেৰি বিলাহীটো সিজিব দিব লাগিব এতিয়া পিঁয়াজ আছিলে অলপ সেইখিনি দি দিছোঁ বিলাহী পেষ্টখিনি দি দিছোঁ অলপ হালধি চিলি পাউডাৰ নিমখ জিঞ্জাৰ পাউডাৰ মছলা
আৰু অকণমান চিলি পাউডাৰ দি দিছোঁ। আপোনাৰ পচন্দ মতে আপুনি মছলা দিব পাৰে, যি দিয়ে। মই কি দিছোঁ এতিয়া দেখাইছোঁ। গ্ৰেভিও হ'ব, বিলাহীটো পুৰ দিয়া সিজিব, অলপ সময় লাগিব সিজিবলৈ, অলপ দি থাকক। এতিয়া আলু আছিলে অলপ, আৰু অলপ দি দিছোঁ। প্ৰায় হৈ আহিছে। এতিয়া অকণমান পানী দি দিছোঁ মই। কেইটামান ফ্ৰ'জেন মটৰ দি দিছোঁ, কালাৰফুল হ'লে ভাল লাগে। এনেও ৰঙাৰ লগত সেউজীয়া বৰ মিলে। সেইটোৱে এতিয়া প্ৰায় হৈ আহিছে। মই অলপ কিচেন কিং মছলা দি দিছোঁ, ৰেষ্টুৰেণ্টৰ ফ্লেভাৰ পাব। এইটো অপশ্যনেল, আপুনি কিচেন কিং মছলা দিবও পাৰে, নিদিবও পাৰে, ইচ্ছাৰ কথা। অকণমান এয়া কচুৰি মেথি দিছোঁ, কচুৰি মেথি। হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰোঁ। এতিয়া চিজৰ মোৰ স্লাইচ আছিলে, মই তাৰে ফুল এটা বনাই দিওঁ। খাই চাবচোন এনেকৈ ৰান্ধি, ভাল লাগিব, ল'ৰা ছোৱালীয়েও ভাল পাব। হৈ গ'ল।